নাই নাই হেল্ল' ফ্ৰেণ্ডছ মই ৰাণীতি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো ইমান ধুনীয়া মানে ৰ'দ নাই, ডাৱৰীয়া হৈ আছে আৰু বতাহ আহি আছে। পথাৰত কাম কৰাবিলাকৰ বহুত শান্তি, আজি বহুত ভাল মানে। যোৱাকালিতো ইমান ৰ'দ আহিছিলে, আজি ৰ'দ নাই, বহুত ভাল আৰু। এয়া ইফালে মিনময় আৰু জেকচন খেলি আছে। ক'ত আছে দেখাই দি? ক'ত? হে দেখা নাই মই, দেখাই দি। সৰু হেচোন। তহঁতৰ কোমৰা আছে না নাই? নহয় তোৰ জেকচন হাতৰ নাই নাই। মই এতিয়া দুপৰীয়াৰ সাজত মুৰ্গী জোল বনাম। গাটো মানে ইমান বেয়া লাগি আছে, দুৰ্বল লাগি থাকে, সেইকাৰণে মুৰ্গী জোল খাব মন গ'ল। মানে আলু দি জোল বনাম আৰু বেলেগ একো নিদিওঁ। মানে মোৰ গাটো কি হ'ল বা নাজানো, একদম মানে কিবা কিবি হৈয়ে থাকে আৰু দুৰ্বলে থাকে আৰু ভালে নালাগে। দেখাত কিন্তু বিৰাট ষ্ট্ৰং দেখে, কিন্তু ভিতৰত বহুত দুৰ্বল। সেইকাৰণে এতিয়া মুৰ্গী জোল খাই দিওঁ। মুৰ্গীটো কাটি লোৱা হ'ল। এয়া মুৰ্গীটো বেছি ডাঙৰ নহয়, সৰু। এনেকুৱা সৰুবিলাকে জোল খাই ভাল লাগে। আৰু এয়া মুৰ্গী জোল বনাব। আলু কাটি ল'লোঁ, পিঁয়াজ আৰু নহৰু আদা বাকলি গুচাই ল'লোঁ। এয়া মুৰ্গী জোল আঞ্জাখন হৈ গ'ল। এয়া এনেকুৱাই জোল ৰাখিম।
জোল জোল হ'লে ভাল লাগে। ইয়াতে 2 বাল্টিং পানী বাবু গা ধুবৰ কাৰণে ৰেডি কৰি দিলোঁ। কিমান ষ্টাইল কৰিলি অ' বহুত চাওঁ ইফালে। আজিকালিৰ ডেকা ল'ৰা ষ্টাইল নকৰিলে কেনে হ'ব চাওঁ। ৱাও কি লৈছা আৰু ঘৰত থাকাতে চেন লগাই কোনেনো চাব কোনে চাব ভাল ভাল গোন্ধাব লাগে দে। মায়ে মাছ মাৰবা গৈছিলা মাছ পাইছে। গৰৈ মাছ ডাঙৰ ডাঙৰ চোন শিঙি মাছটো বিন্ধাই লৈ থাকচোন ৰ মই মাছটোকে এইফালে আহিলা আৰু দিব লাগে মোক কুচু টেঙা আঞ্জা খাম নে দুপৰীয়াৰ ভাত খাই উঠিলো না বাবু মুৰ্গী জোল কেনে লাগছে মুৰ্গী জোল খাই ভালে লাগছে বঢ়িয়া লাগছে না। ইফালে কি কৰি আছা তই মুৰ্গী খেদি আছা ইফালে বাবুৱে মুৰ্গী খেদি আছে এয়া লাঠিডাল আৰু ইফালে মায়ে মাছ বাছি আছে। এতিয়া সন্ধিয়া 4-5টা হ'ল সন্ধিয়া হ'লে আৰু 4-5টাত আগতেতো মানে কেইদিন আগত বেলাই আছিলে এতিয়া 4-5টাতে সন্ধিয়া হ'ল আৰু এনেকুৱা সন্ধিয়া টাইমত ইফালে পথাৰ ফালে থাকি বহুত ভাল লাগে। এয়া চাওক পথাৰৰ নাজাৰা কিমান ধুনীয়া ইমান বহল পথাৰ আৰু ঘৰ দেখাবিলাক ইয়াতে PW ৰাস্তা আছে। এয়া বাবু ইমান ওখ হ'ল মোতকৈ ওখ হ'ল ওচৰা আছে না অলপ দূৰত থকাৰ কাৰণে ওখ দেখা পাইছে। বাবু ওখ জেগাত আছে নেকি সেইকাৰণে ওখ দেখা পাইছে। ওখ হ'লে আৰু আমাৰ বাবা চনা বাপেটো ইমান ডাঙৰ হ'ল না। সন্ধিয়া হ'ল তেনেহ'লে আজিৰ ভিডিঅ'টোকো ইমানতে সমাপ্ত কৰোঁ। থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাবু বাই 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 বাই।